মানুহৰ মাজৰ পৰা ওলাই আহিছোঁ মানে দিছ ইজ শিৱসাগৰ পূজা। গাইজ আশা কৰোঁ সকলোৰে ভাল এণ্ড মোৰ খবৰ ভাল দিয়ক। ৱেলকাম বেক টু মাই নিউ ভিডিঅ' আৰু ৱেলকাম টু শিৱসাগৰ। মানে পূজা চাবলৈ আহি গ'লোঁ মই শিৱসাগৰ, যোৱাকালি আহি গ'লোঁ আৰু আজি অকণমান এনেকৈ টাউনৰ ফালে ওলাই আহিছোঁ, শিৱসাগৰ টাউনৰ ফালে। তো অলপ গৈ আছোঁ আপোনাৰ নাজিৰা চাজিৰা অলপ ফুৰি কৰি আহোঁগৈ আৰু শিৱসাগৰ কেনেকুৱা কি পৰিৱেশ পূজা আপোনালোকক দেখাই থাকিম, তো চাই থাকিব। তো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ গড়গাঁও মহাবিদ্যালয় পাৰ হৈ আমি গৈ আছোঁ, চাই থাকক আৰু ইনফৰমেশ্যন দি থাকিম আপোনালোকক পূজাৰ। মানে ইয়াতে মাৰিলোঁ কিবা গড়গাঁও আপোনালোকৰ কিবা বুলি যে কয় যে আচলতে এইখনে গড়গাঁও হয়। মই এতিয়া গড়গাঁও পাৰ হৈ এনেকৈ গৈ আছোঁ। তো এইখন পাৰ হৈ যোৱাৰ পিছতে আমি য'ত গৈ আছোঁ মানে কাম কৰে আৰু ৰাস্তা দি আহি থাকোঁতে একদম চাউলুং চুকাফা ৭৫ ফুট উচ্চতাৰ এটা মূৰ্তি দেখা পাইছোঁ। ৰাস্তাৰ কাণতে আছে, আপোনালোকে চাওক, এয়া চাওক একদম কি মজাকৈ বনাইছে, মানে একদম বহুত ডাঙৰ মূৰ্তি মানে এনেকৈ চাউলুং চুকাফাৰ। আমাৰ অসমৰ জাতিৰ একতা প্ৰতীক স্বৰূপ ভেটি গৰুতা বুলি কোৱা হয়। চাওক আধাৰশিলা এনেকৈ স্থাপন কৰা আছে, দেখা পাইছে হিমন্ত বিশ্ব শৰ্মাদেৱে। তো ভাল লাগিল এনেকৈ মূৰ্তি দেখি। আৰু এইফালে নয়নদা আছে, নয়নদা আৰু মই গৈ আছোঁ নাজিৰা চাইডে। তো আজিৰ ব্লগটো একদম স্পেচিয়েল হ'ব গৈ আছে। যিহেতু নাজিৰা মানে পেহী এজনী ঘৰলৈ গৈ আছোঁ, তো অলপ মিঠাই চিঠাই লৈ ল'লোঁ। তো তাত সোমাম আৰু অকণমান কথা চথা পাতিম, তাৰপাছত আকৌ আপোনালোকক পূজা কেনেকুৱা কি পৰিৱেশ চব দেখাই আছোঁ। 2000 years later আলহী চালহী খাই আহি পেলাই একদম ডাইৰেক্ট দাদাজনক ক'লোঁ যে খুৰাজনে মাতি আছে বহুত দিনৰ পৰা, তো খুৰাজনৰ ঘৰলৈ যাওঁ বুলি। তো এতিয়া খুৰাজনৰ ঘৰতে আছোঁ। তো খুৰাহঁতৰ লগত অকণমান পূজা চূজা চাবলৈ যাম। আজি দুৰ্গা পূজা কেনেকুৱা পাতিছে শিৱসাগৰত। তো শিৱসাগৰত দুৰ্গা পূজা কেনেকুৱা কি আয়োজন কৰিছে আপোনালোকক দেখাই আছোঁ। তো এতিয়া হৈ গ'ল আপোনাৰ মিনিমাম 6:30মান বাজিছে। তো এতিয়া আমি পূজা জেগাত পাই লওঁগৈ। ভিৰ চক মানে আপোনাৰ মানুহ পূৰা ভিৰ হৈ গৈছে। মানে গাড়ী এখনত আহিছিলোঁ, গাড়ীখন মই নামিলোঁ, বেটেৰী এখনত আহিছিলোঁ খুৰীহঁতৰ লগত পূজা চাবলৈ। তো এইফালে শিৱসাগৰ পূৰা মানুহ ভিৰ হৈ আছে, মানে পূজা একদম আপোনাক কি ক'ম, মানে মোৰ বেকচাইডে গোটেই পূজা মানুহ ভিৰ হৈ আছে। আৰু লগতে মানে পূজা মণ্ডপটা মোৰ বেকচাইডে আছে। তো ইয়াত পূজা চাবলৈ যাম এতিয়া। তো আৰু অকণমান এইফালে পূৰা মানুহ ভিৰ হৈ আছে, এইফালে যাম এতিয়া অকণমান পূজা আপোনালোকক কেনেকুৱা কি পৰিৱেশ সকলোখিনি দেখাই থাকিম। আৰু লগতে মানে পুলিচ প্ৰশাসনৰ কথা একদম ক'ব লাগিব, তেওঁলোকে নিজৰ ডিউটি কৰিছে যিহেতু আমাক পূজা চাবলৈ দি। তো তেওঁলোকক চেলুট দিছোঁ। মোৰ বেকচাইডে আপোনাৰ পূজা মণ্ডপ এটা আছে। তো ইয়াৰ ভিতৰলৈ অকণমান সোমাম, পূজা চূজা চাম, অকণমান সেৱা এটা কৰিলোঁ। প্ৰথম সেৱাটো কৰিলোঁ আপোনালোকক এইফালে গোটেই পূজা দেখাই আছোঁ। তো সেৱা এটা কৰি পেলাই আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। তো দুৰ্গা মাক সেৱা এটা লৈ ল'লোঁ প্ৰথম। আৰু এইফালে মোৰ লগত মাইনাজনী আছে। মাইনা, তোমাৰ নামটো? তো মাইনাজনীৰ নামটো অনুষ্কা গগৈ। তো মাইনাজনী মোৰ লগত আজি পূজা চাই আছে। তো মানে খুৰীহঁতৰ লগত আহিছোঁ, খুৰী এজনী ছোৱালী হয়। তো মোৰ লগত এনেকৈ পূজা চাই আছে। তো আপোনালোককো দেখাই আছোঁ। আহি মণ্ডপ এটাত ৰখিছোঁহি। আপোনাৰ এইফালে চাওক মোৰ বেকচাইডে কিমান মানুহ, মানে মানুহ পূৰা হৈছে। আৰু এইফালে হাইৱেত মানে পূৰা মানুহ ফুল হৈ গৈছে। কেপি চাৰিআলি আপোনাৰ পূজা কি মজা লাগিছে, মানে পূৰা মানে মানুহ পূৰা ভিৰ হৈ আছে মানে দুৰ্গা মাক চাবলৈ। তো দুৰ্গা মাৰ মূৰ্তি চব কি ধুনীয়াকৈ মানে সজোৱা হৈছে। আৰু মানে চবতকৈ বেছি ভাল লাগিছে যে মানুহখিনিয়ে ধুনীয়াকৈ একদম লাইন পাতি সেৱা কৰিছে। তো বহুত বেছি ভাল লাগিছে। কেপি চাৰিআলি পূজা মানে বাই বাই, মানে মানুহ বহুতেই ভিৰ হৈ গৈছে। তো অলপ বাহিৰলৈ ওলাই আহিছোঁ মানে এনেকৈ। শিৱসাগৰ মেইন টাউন চাওক, এইফালে পূৰা মানুহৰ সমাগম চাওক কিমান ভিৰ মানে। তো এইফালে পুলিচ প্ৰশাসনে যিমানখিনি তেওঁলোকৰ ডিউটি কৰি আছে, তো তেওঁলোকক বহুত বেছি ধন্যবাদ। তো চাওক না কিমান মানুহ, মানে এইফালে অপ্সৰা বুলি এখন আছে আপোনাৰ, এইটো শ্বপিং মল ন। তো এইফালে চাওক না কিমান মানুহ আছে। পূজাৰ জেগাত পাই গৈছোঁ। চাওক মোৰ বেকচাইডে কিমান মানুহ আছে। মানে ইমান মানুহ, মানে মোৰ বেকচাইডে শিৱসাগৰ পূজা, দিছ ইজ শিৱসাগৰ পূজা। তো মানুহ ইমান মানে ক'তো একদম যাবই পৰা নাই, মানে ইমানে ভিৰ হৈ গৈছে, ইমান মানুহ মানে। কিবাকৈ আৰু মানুহৰ মাজৰ পৰা ওলাইছোঁ, মানে শিৱসাগৰ পূজা আজি চালোঁ আৰু আপোনালোককো দেখালোঁ লগতে যিমান পাৰিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। কোনোবা যদি নিউ হয় ছাবস্ক্ৰাইব কৰি দিব। তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বাই, জয় অসম।